ষ্টাডি আছাম চেনেলত পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে ADI 2.0 3 নম্বৰখন ক্লাছ আমি আগবঢ়াইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে আমি অসমৰ ঐতিহাসিক যুগৰ লগত আমি প্ৰাচীন আৰু মধ্য অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আমি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। যিসমূহ বিষয়বস্তু আমি সঘনাই আমাৰ অসমত হৈ থকা এক্সামসমূহত আমি আহি থকা দেখা পাওঁ। তাৰ আহক আমি পলম নকৰাকৈ আজি ভিডিঅ'টো মাজলৈ যাওঁ আৰু ভিডিঅ'টো মাজলৈ যোৱাৰ আগত আপোনালোকে কৈ ৰাখোঁ যে যদি এইসমূহ ভিডিঅ'সমূহ আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰি থাকিব, যাতে পৰ্যায়ক্ৰমে দি থকা ভিডিঅ'সমূহ আপোনালোকে সহজতে পায়। আজি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে প্ৰাচীন প্ৰাগজ্যোতিষ ৰাজ্যৰ দানৱ। কি হ'ব? দানৱ আৰু অসুৰবংশীয় ৰজাসকল। তেনেহ'লে আজি আমি আলোচনাৰ মূল বিষয়বস্তুটো ৰাখিম প্ৰাচীন যে প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিলে সেই ৰাজ্যৰ দানৱ আৰু অসুৰবংশীয় সম্পৰ্কে যি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি অসমত হৈ থকা বিভিন্ন এক্সামসমূহত আমি দেখা পাওঁ, সেই সম্পৰ্কে আমি গোটেইবিলাক বস্তু আমি কি কৰিম বিতংকৈ আলোচনা কৰাৰ চেষ্টা কৰিম। আজি আমি কণ্টেনৰ সৈতে আমি বিষয়খিনি আলোচনা কৰিব গৈ আছোঁ। তো প্ৰথমটো বিষয় হৈছে যে দানৱ বংশ। এই দানৱ বংশ বা প্ৰাচীন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল যদি কয় তেনেহ'লে কি ক'ব লাগিব? মহিৰংগ দানৱ। যে প্ৰাগজ্যোতিষপুৰ ৰাজ্য ৰাজত্ব কৰা ৰজাসকলৰ ভিতৰত কি আছে? মহিৰংগ দানৱ নাম এজন বিখ্যাত ৰজা আছিল। তেওঁ কি আছিল? প্ৰথমজন ৰজা আছিল। আৰু কি আছিল? তেওঁ কি আছিল? দানৱ বংশৰ প্ৰথম ৰজা আছিলে। অৰ্থাৎ তেওঁ কি আছিল? দানৱ বংশ ইষ্টাব্লিছ কৰিছিলে। ইয়াৰ পিছত এই যে মহিৰংগ আমি নামটো পাইছোঁ, যি ৰজা আছিলে, দানৱ ৰজা আছিলে, তেওঁৰ নামত কি আছে? গুৱাহাটী মহানগৰৰ পৰা কি আছে? দক্ষিণ দিশতে গৈ 7 মাইল দূৰত যি কি আছে শিলঙৰ পথত, মানে গুৱাহাটীৰ পৰা কি আছে শিলঙলৈকে যোৱাৰ পথত কি আছে 7 মাইল দূৰত অৱস্থিত এখন পাহাৰ আছে, যোনটো পাহাৰক কি আছে মৈৰং পৰ্বত বুলি কোৱা হয়। আৰু এইখিনি নাম কি আছিলে? এইখিনি নাম পাহাৰ আছে। এই মৈৰং পৰ্বত নাম মহিৰংগ দানৱ নাম শুনি হোৱা বুলি পণ্ডিতসকলে অনুমান কৰে। তো পণ্ডিতসকলে কি বুলি অনুমান কৰে? যে এই মহিৰংগ যে কি আছিলে দানৱ ৰজা আছিলে, এই দানৱ ৰজাৰ নাম শুনি এই মহিৰংগ পৰ্বত নামৰ এখন পাহাৰ আছিলে বুলি বা তাৰ নামকৰণ কৰা হৈছিল বুলি কোৱা হৈছিল। ইয়াৰ উপৰিও এই মহিৰংগ শব্দটো কি আহিছিলে? সংস্কৃত শব্দৰ পৰা আহিছে। কোনটো শব্দৰ পৰা কি মহিৰংগ শব্দটো আহিছে? সংস্কৃত শব্দৰ পৰা। কিন্তু এই মহিৰংগ শব্দটো সংস্কৃত শব্দটো ক'ৰ পৰা আহিছে যদি সোধে তেনেহ'লে কি ওলাব? বড়ো শব্দৰ পৰা আহিছে। যে বড়ো শব্দৰ মৈৰং শব্দৰ পৰা কি হৈছে এই মহিৰংগ সংস্কৃত শব্দলৈ ৰূপান্তৰিত হৈছিল। আৰু পিছলৈ কি হৈছে মহিৰং কি আছিল? এখন দানৱ আছিল। আৰু এই দানৱে কি আছিল? প্ৰাচীন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰথমজন ৰজা আছিল, যি আছিল দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। এতিয়া মৈৰং শব্দটো কি আছিলে? আমি বড়ো শব্দৰ লগত পাইছিলোঁ। আকৌ গতিকে মৈৰং কিছু নামটোক সংস্কৃত কৰি মহিৰং কৰা হৈছে, সেইখিনি আমি পাইছোঁ। এতিয়া কথা হৈছে প্ৰাচীন কালত এই অঞ্চল বড়ো জনগোষ্ঠীৰ মানুহে কি আছিল? ভৰি আছিল। তেতিয়া প্ৰাগজ্যোতিষপুৰ বা এই যে গুৱাহাটীৰ পৰা দাঁতিকাষৰীয়া অঞ্চল আমি শিলঙলৈ যাওঁ, সেইখিনি পথত কি আছিল? বড়ো মানুহ কি আছিল? তাত ভৰি আছিলে। এই বড়োসকল আকৌ কি আছিল? মংগোলীয় গোষ্ঠী আছিল। এই বড়োসকল কি আছিল? মংগোলীয় আছিল। তো কোৱেশ্যন আহিব, বড়োসকল গোষ্ঠীটো কি আছিল? কোনটো গোষ্ঠীৰ মানুহ আছিল? তেনে কি হ'ব? মংগোলীয় গোষ্ঠীৰ আছিল। এতিয়া আমি কিমানটা কুৱেশ্যন পাইছোঁ, এইখিনি আমি আলোচনা কৰি আছোঁ। সেই সময়ত কি আছিল? এই বড়োসকলক কি নামেৰে জনা গৈছিল যদি আহে তেনেকৈ কিৰাত আৰু ম্লেচ্ছ। এতিয়া ইয়াৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আহি থকা আমি দেখা পাওঁ। তাৰ মাজত কেইটা হৈছে যে প্ৰথম প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰথমজন ৰজা কোন? কি হ'ব? মহিৰংগ দানৱ। এইটো হ'ল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ পিছত এই মৈৰং শব্দটো আচলতে কোন শব্দৰ পৰা লৈছে? কি হ'ব? সংস্কৃত শব্দৰ পৰা লোৱা হৈছে। আকৌ এই মৈৰং শব্দটো কোনটো জনগোষ্ঠীৰ পৰা লোৱা হৈছে যদি কয় বড়ো জনগোষ্ঠীৰ পৰা লোৱা হৈছে। আৰু বড়ো জনগোষ্ঠীত এই মৈৰং শব্দটোৰ মূল অৰ্থ হৈছে মৈৰং। তাৰপিছত যে প্ৰাচীন অসমত কি আছিল বা প্ৰাগজ্যোতিষপুৰ যেতিয়া কি আছিল দানৱ বংশৰ অন্তৰ্গত আছিল, তেতিয়া বড়োসকলক কি বুলি কোৱা হৈছিল? কিৰাত বা ম্লেচ্ছ। কুৱেশ্যন তেনেকুৱা দিয়া আছিলে যে কিৰাত বা ম্লেচ্ছ বুলি কাক কোৱা হয়? কি হ'ব? বড়ো জনগোষ্ঠী কোৱা হয়। আকৌ কুৱেশ্যন আহিব পাৰে যে বড়োসকল কোনটো গোষ্ঠীৰ মানুহ হয়? তেতিয়া কি কৰিব লাগিব? আমাৰ মংগোলীয় গোষ্ঠীৰ মানুহ হয়। ইয়াৰ পিছতো বিষয় হৈছে যে মহিৰংগ দানৱৰ মৃত্যুৰ পাছত কি আছে কেইজনমান কি আছিল? শাসক আছিলে। সেই শাসকবিলাক কি আছিলে? এই মহিৰংগ দানৱৰী বংশ পৰম্পৰা হিচাপে কি আছিল? তেওঁলোকৰ মানুহে কি আছিলে? ৰাজত্ব কৰিছিলে। এই ক্ৰমে কি আছিল? সট্কাসুৰ, সম্বাসুৰ আৰু কি আছিল? ৰত্নাসুৰ। এই তিনিখন আমি নাম পাইছোঁ। ইয়াৰ উপৰি কি আছিলে? আৰু এজন আছিলে খট্কাসুৰ, যদিও তেওঁক বেলেগকৈ ৰখাৰ কাৰণ আমি কৈ আছোঁ। কি আছিলে? মহিৰংগ দানৱ কি আছিলে? এজন নিজকে দানৱ ৰজা বুলি পৰিচয় দিছিল যদিও ইয়াৰ পিছত মহিৰংগৰ পিছত যে সট্কাসুৰ, সম্বাসুৰ আৰু ৰত্নাসুৰ তিনিজন কি আছিলে? ৰাজত্ব কৰিছিলে। এই তিনিজন কি আছিল? নিজকে কি বুলি কৈছিল? তেওঁলোকৰ বংশধৰ হৈ পেলাইও তেওঁলোক নিজকে অসুৰ ৰজা বুলি কি আছিল? নিজকে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত যেতিয়া কি আছিলে? আকৌ যেতিয়া ঘটকাসুৰৰ ওচৰত তেওঁ ৰাজত্ব লাভ কৰিলে, তেতিয়া ঘটকাসুৰে নিজকে কি কৰিছে? আকৌ পুনৰবাৰ এই দানৱ বংশ হিচাপে নিজকে পৰিচয় দিছিল। এতিয়া কথা হৈছে এইখিনি আমি কেনেকৈ মনত ৰাখিম? এইখিনি মনত ৰখাৰ আমি ট্ৰিক্স যদি ধৰি লওঁ তেনেহ'লে এইখিনি মনত ৰাখিব পাৰে আপোনালোকে যদি আপোনালোকৰ সুবিধা হয়। যে মহিৰংগৰ পিছত সট্কাসুৰক আমি কি কৰোঁ? হঠাৎ কিবা এটা ঘটনা ঘটিলে, হঠাৎ কি হৈছে?
কিবা এটা ঘটনা ঘটিলে ইয়াৰ পিছত হতকা হ দি পেলাই হঠাৎ আৰু সম্বাহুৰ দি পেলাই সম্বোধন বা স্বয়ম্বৰ সজা হয় যে হঠাৎ ই স্বয়ম্বৰ সজা হৈছিল আৰু তাত এই স্বয়ম্বৰত কি পাইছিলে ৰত্ন পাইছিলে ৰত্ন পাইছিলে ইয়াৰ পিছত ৰত্ন পোৱাৰ পিছতে কি কৰিলে এখন ঘটা কৰি তেওঁ অনুষ্ঠান পাতিলে তেনেহ'লে আমি তেনেকৈ মনত থাকিব ফাৰ্ষ্ট কি হৈছিলে হঠাৎ কি কৰিলে তেওঁ এটা স্বয়ম্বৰ অনুষ্ঠানত উপস্থিত হ'ল তাতে গৈ কি পালে তেওঁ ৰত্ন পাই তেওঁ হেপী হৈ গ'ল আৰু পিছত তেওঁ কি কৰিলে এখন ঘটা কৰি তেওঁ ঘটা কৰি কি হৈছে এখন অনুষ্ঠান পাতিলে তেনেকৈ আমি মনত ৰাখিব পাৰোঁ এইখিনি কি হয় আমি SI বা আমি UPSC এক্সামতে কি আছে এই ক্ৰমিক হিচাপত এই ৰজাসকলৰ নাম সুধি থকা আমি দেখা যাওঁ PBSC যদি আপোনালোকে চাই তেনেহ'লে এইখিনি কুৱেশ্যন আপোনালোকে চাব পাৰিব আকৌ মই যে কৈছিলোঁ যে মহিৰংগ কেৱল দানৱ বুলি কোৱা হৈছিল যে মহিৰংগ নিজে কি হৈছিল দানৱ বুলি কোৱা হৈছিল তেওঁৰ উত্তৰাধিকাৰীসকল কি হৈছিলে অসুৰ বুলিহে কোৱা হৈছিল উত্তৰাধিকাৰী কোন আছিল হটকাসুৰ সম্বাসুৰ আৰু ৰত্নাসুৰ আৰু ঘটকাসুৰে নিজে কি কৈছিল নিজকে আকৌ দানৱ বুলি কৈছিলে আকৌ এই ঘটকাসুৰ কাৰ ৰজা আছিল কিৰাতসকলৰ ৰজা আছিল বুলি সম্ভৱতঃ ঘটকাসুৰৰ দানৱবংশীয় ৰজা আছিল ঠিক আছে ঘটকাসুৰ কি আছিল দানৱবংশীয় ৰজা আছিল আৰু তাৰ কিৰাতসকলৰ ৰজা কোন আছিল এই ঘটকাসুৰ এই কুৱেশ্যন এইটো আহে যে কি ঘটকাসুৰ কাৰ ৰজা আছিল কিবা কিৰাতসকলৰ ৰজা আছিল কোনসকলৰ ৰজা আছিল যদি তেনেহ'লে থাকিব ঘটকাসুৰ ইয়াৰ পিছতো কথা হৈছে এই ঘটকাসুৰক কোনে হত্যা কৰিছিলে এই ঘটকাসুৰক হত্যা কৰিছিলে অসমৰ এজন প্ৰবল বলশালী আৰু প্ৰতাপশালী ৰজাই কি কৰিছিলে এই ঘটকাসুৰক হত্যা কৰিছিলে আৰু কি হৈছে এখন নতুন বংশৰ প্ৰতিষ্ঠা কৰিছিলে অসমত কি হ'ব নৰকাসুৰে এই নৰকাসুৰে কি হৈছিলে ঘটকাসুৰক হত্যা কৰিছিল আৰু হত্যা কৰি পেলাই কি হৈছে তেওঁ এখন নতুন বংশৰ প্ৰতিষ্ঠা কৰিছিলে সেই বংশটো কি হ'ব ভৌম বংশ ৰজা নৰকাসুৰ এতিয়ালৈকে আমি পাইছিলোঁ যে কি হৈছে ঘটকাসুৰক হত্যা কৰি পেলাই নৰকাসুৰে কি হৈছিলে এখন ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বা কি হৈছে এটা বংশৰ কি হৈছিলে তেওঁ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে এই সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা বংশটোৰ নাম তেওঁ কি ৰাখিছিলে ভৌম বংশ এই নৰকাসুৰ কি আছিল অসমৰ ইতিহাসৰ এজন কি আছিল প্ৰবল প্ৰতাপশালী ৰজা আছিলে তেওঁৰ সম্পৰ্কে বা তেওঁৰ লগত জড়িত বিষয়সমূহ আমি ক'ত পাওঁ আমি কালিকা পুৰাণত বিশেষকৈ উল্লেখ থকা আমি দেখা পাওঁ ইয়াৰ উপৰিও অসম ইতিহাসৰ যি বুৰঞ্জী আছে তাত বিভিন্ন ঐতিহাসিক বিৱৰণী সম্পৰ্কে আমি বেছিকৈ সমল হিচাপে আমি ক'ত পাওঁ কালিকা পুৰাণ কুৱেশ্যন আহিব পাৰে কেইটামান চ'ৰ্চ দিব পাৰে তাৰ ওপৰত যদি কুৱেশ্যন আহে তেনেহ'লে কি কৰিব লাগিব এই কালিকা পুৰাণ হৈছে অসমৰ প্ৰাক ঐতিহাসিক বা প্ৰাচীন ইতিহাস সম্পৰ্কে সমল গোটোৱা একমাত্ৰ চ'ৰ্চ যাৰ জৰিয়তে আমি কি অসম ইতিহাস সম্পৰ্কে বেছিকৈ সমল যোগান ধৰা দেখা পাওঁ ইয়াৰ উপৰিও এই নৰকাসুৰৰ উৎপত্তি আছে প্ৰাগজ্যোতিষ ৰাজ্য ৰজা হোৱাৰ কাহিনী আৰু তেওঁৰ বিনাশৰ কাহিনী কি আছে সুন্দৰভাৱে বৰ্ণনা আছে ক'ত আছে এইখিনি কথা কালিকা পুৰাণত আমি দেখা পাওঁ এই নৰকাসুৰ কি আছিল ৰাজ্যৰ সীমা আছিল কৰ্তোৱা নদীলৈকে কৰ্তোৱা নদীৰ পৰা কি আছিলে পূৰ্বৰ দিক্ৰাইবাসিনী পৰ্যন্ত কি আছিল বিয়পি আছিল দিক্ৰাইবাসিনীলৈকে কি আছিল বিয়পি আছিল এইখিনি ক'ত আছিল শদিয়াত আছিল এই দিক্ৰাইবাসিনী ক'ত আছিল শদিয়াত আছিল এই শদিয়াত কি আছিলে এই তাম্ৰেশ্বৰ মন্দিৰ বা কেঁচাই খেতি মন্দিৰ অৱস্থিত এইখিনিলৈকে কি আছিল তেওঁ যে ৰাজ্যটো আছিল তেওঁলোকে কি আছিল বিস্তাৰ লাভ কৰিছিলে আকৌ ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যে কি আছে তাম্ৰেশ্বৰ মন্দিৰ বা কেঁচাই খেতি মন্দিৰ ক'ত অৱস্থিত এইটো কিবা শদিয়া বৰ্তমান তিনিচুকীয়া আৰু ডিব্ৰুগড় পিনে কি আছে এইখিনি অৱস্থিত এতিয়া কুৱেশ্যন ইয়াৰ পৰা গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো আহে যে কেঁচাই খেতি মন্দিৰ ক'ত অৱস্থিত ইয়াৰ পিছতো বিষয় হৈছে যে এই গুৱাহাটীত নীলাচল এখন কি আছে নীলাচল পাহাৰ আছে গুৱাহাটীত কি আছে নীলাচল পাহাৰত কি আছে কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত এই মন্দিৰত উঠিবলগীয়া যে আলিবাটটো আছে কোনে নিৰ্মাণ কৰিছিল এই নৰকাসুৰে নিৰ্মাণ কৰিছিল বুলি ইতিহাসত উল্লেখ আছে তো কুৱেশ্যন আহিব পাৰে যে গুৱাহাটীত ক'ত কি আছে কামাখ্যা মন্দিৰ আছে কামাখ্যা মন্দিৰ ক'ত আছে গুৱাহাটী নীলাচল পাহাৰত কি হ'ব নীলাচল পাহাৰত অৱস্থিত আৰু ইয়াৰ এই মন্দিৰটোত উঠিবলৈ যি আলিবাট আছে সেইখিনি কোনে নিৰ্মাণ কৰিছিল নৰকাসুৰে নিৰ্মাণ কৰিছিল বুলি এই নৰকাসুৰ কি হৈছিলে ৰাজত্বকালৰ শেষৰ ফালে নৰকাসুৰে কি হৈছিলে অহংকাৰী হৈছিল আৰু বিধৰ্মী হৈ গৈছিলে তেওঁ কি হৈছিলে দেৱতাকো এৰি দিয়া নাছিল তাৰ ফলত কি হৈছে তেওঁ দমন কৰিবলগীয়া দ্বাৰকৰ পৰা কৃষ্ণ আহিছিল শ্ৰীকৃষ্ণ আহি পেলাই কি হৈছিলে তেওঁ হত্যা কৰিছিলে ইয়াৰ উপৰিও ইয়াত উল্লেখ আছে যে কি আছিল নৰকাসুৰৰ এজন সেনাপতি আছিল এই সেনাপতিৰ নাম আছিল মোৰা এই মোৰাক কি শ্ৰীকৃষ্ণই হত্যা কৰিছিল ইয়াৰ উপৰিও উপস্থিত হৈ যুদ্ধ কৰি নৰকাসুৰক বধ কৰে আকৌ ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যে নৰকাসুৰৰ পাছত পুতেক ভগদত্ত ৰজা হয় এতিয়া কথা হৈছে নৰকাসুৰৰ পিছত তেওঁৰ বংশধৰ হিচাপে কোনে কি কৰে অসমত ৰাজত্ব কৰে ভগদত্ত এই ভগদত্ত আকৌ ক'ত উল্লেখ আছে আমি যে মহাভাৰতৰ কৌৰৱৰ যুদ্ধ আমি পাইছোঁ তাত কি আছে কৌৰৱৰ লগত কি হৈছিলে তেওঁ সংগ দিছিল ইয়াৰ কাৰণো আছিলে এইখিনি আমি পাম যে কি আছে ভগদত্ত এখন কন্যা আছিল এই কন্যা কি হৈছিল কাৰ লগত বিবাহ হৈছিল দুৰ্যোধনৰ লগত বিবাহ হৈছিল ইয়াৰ কাৰণে কি যে কাৰ লগত তেওঁৰ মৃত্যুতে স্থাপন কৰিবলগীয়া হৈছিলে এই দুৰ্যোধনৰ লগত মৃত্যুতে স্থাপন কৰি তেওঁ কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিলে এই গুৱাহাটী মহানগৰত দক্ষিণে নৰকাসুৰ নামে কি আছে এখন পাহাৰ আছে এতিয়া কুৱেশ্যন আহিব পাৰে তাৰ পৰা যে কি আছে গুৱাহাটীত কোনটো ফালে কি আছে নৰকাসুৰ এখন পাহাৰ আছে তেওঁ আমি দুটা পাহাৰ পাইছোঁ এইটো কি আছে দক্ষিণ ফালে আছে আৰু এখন আমি পাহাৰ পাইছিলোঁ এইখন কি আছিল দানৱ বংশৰ আছে মহিৰংগ নামৰ কি আছে মহিৰং পৰ্বত আছিল আকৌ নৰকাসুৰৰ নামৰ কি আছে দক্ষিণ দিশে গুৱাহাটী
এখন নৰকাসুৰ নামৰ এখন কি আছে পাহাৰ আছে। ইয়াৰ উপৰি আমি কি পাম এতিয়া আমাৰ ভগদত্ত। এতিয়া আমি জানিম ভগদত্ত সম্পৰ্কে। এই ভগদত্ত কি আছিল? ভগদত্তৰ কি আছিল এখন ভানুমতী নামৰ কি আছিল এজন কন্যা আছিল। তেওঁ স্বয়ম্বৰত উপলক্ষে কি আছিল গুৱাহাটী মহানগৰ মাজমজিয়াত থকা তেওঁ দীঘলী পুখুৰীটো খন্দাইছিল। তো মই আগতে কৈছিলোঁ এই ভানুমতী কাৰ লগত বিবাহ হৈছিল? দুৰ্যোধনৰ লগত বিবাহ হৈছিল। আৰু কি হৈছিল তেওঁ এই স্বয়ম্বৰত বিবাহ পতাৰ কাৰণে যে স্বয়ম্বৰ ৰচা হৈছিলে সেই স্বয়ম্বৰত কি আছিলে সেই স্বয়ম্বৰৰ উপলক্ষে এখন দীঘলী পুখুৰী নিজে খন্দিছিল। কোৱেশ্যন আহিব পাৰে যে গুৱাহাটী মাজমজিয়াত থকা দীঘলী পুখুৰীখন কোনে খন্দাইছিল বা কিয় খন্দাইছিল? এই ভগদত্ত নামৰ যে ৰজা আছিল ভগদত্তৰ কন্যা ভানুমতীৰ বিবাহ উপলক্ষে যে স্বয়ম্বৰ ৰচা হৈছিল সেই উপলক্ষে গুৱাহাটী দীঘলী পুখুৰী খন্দা হৈছিল। ইয়াৰ পিছতো বিষয়বস্তু আমি কি কৰিম নেক্সট ভিডিঅ'ত আমি আলোচনাটো আগবঢ়াম। এতিয়ালৈকে ইমানলৈকে যদি আপোনালোকে ভিডিঅ'খিনি ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰিব আৰু আমাৰ লগত থাকি কোনটো বিষয়বস্তু আপোনালোকে পালে ভাল পাব সেই সম্পৰ্কেও আপোনালোকে মতামত দিব পাৰে।